কি কৰো এবাৰ চাধাও নাই কাণ চান হালি গৈছে ভাইকে আনবাৰিং ৰ চাধা অলপ ভাই বালৰ ভাই চাধা লৈ অলপ জীৱন কচু পাতৰ পানী বুলি কয় জীৱন জানানে কালৈ কোনৰ তই কেলা মাৰবি আৰু মোক লাহে ক'ব নোৱাৰা নেকি বাইদেউ শুনাবলৈ খেদব আজি গম পাবি বাল থৈ দিয়ে তোৰ কথা এটা ভাবছো ভাই কি কথা ভাবলি আৰু শান্তি দিদিক চাই হৈ যাওক বাৰবাৰ কি কোৱা মন গৈছে ভাল কিবা সেইকাৰণে তোক কেলা মই বালৰ ভাই বুলি কম গম পাইছে না মই মাথা মাৰিছো মই তই মাথা নামাৰবি কেলা কৈ দিছো ৰ কেলা তুই মোক খেদাৰ গ'লে ৰ তোক মই দি আছো শিক্ষা কালিৰ দিনটা ভাদি ভাই হ'ব দে কিয় হেনে কৰা মই মাথা নামাৰো দে দুই গপ্পি মা মাতি আছে যাওঁ ঘৰত যৌ ভোক লাগছে নেকি নাই ৰ ভাই ভোক লগা নাই ৰ দে তুহন মই ভাত বহাং ৰ দে হ'ব দে বিয়া কাটে থৈ শান্তিকে চাই ঘৰ ফোন কৰা বুদ্ধি কৰি ভাই যেতে বাগাত দি মই এটা ফোন কৰি ঘৰ যা আছো যা মই এটা বাগাত দি मैना कौन किसले मैना दोस्तों के साथ घूमने गया था ये केला हिंदी कोई बे की कहोगे बाल अच्छा एक बात पूछना था क्या पूछो ये शांति दीदी देखात केने को है अच्छा है क्यों पूछा मामा नहीं एना जाओ तुम जाओ ठीक है फिर मामा हिंदी को वो ना जाने आई केला कत मरिले মোক থৈ ফোনে কৰি আছে না ইমান টাইম ভাল গানে গাই থাকো দে তাৰ মৰিয়েই থাকিমে মই তোমাক নাপালে মৰিয়েই থাকিমে মই তোমাক নাপালে বে শান্তিটো চাই লৈ ৰ ভাল মজা ভাইক এটা কাম কৰিব লাগিব ইয়াক এটা বেলেগ আপি দেখি দিব লাগিব দিয়ে আৰু যাং ৰ কিবা কৰি আছে গানে গাই আছে বোধহয় तेरी मेरी तेरी मेरी कहानी बालोर भाई ফোন কৰা হল নেকি বালৰ ভাই মোৰ নাই নেটৱৰ্ক নাপায় ঘূৰতে হেল্ল' মাৰতে নাই দেৰি হৈ গ'ল বাল খুন্তিয়ে লাগি গ'ল আলচি লাগি গৈছে মই গা ধুই আহোঁ তই বহ দে যা ক'ত যাই থাকে গফি বছ ইফালে কথা আছে কি কথা বস কালি শান্তি দিক চাবা যাম হা আৰু সৰু মামেক বেলেগ এটা আপি দেখি দিবি তই 500 টাকা দিবি ফ্ৰী ফায়াৰ ভৰাই ল'ব পাৰিবি গম পাইছা নাই হ'ব দে 500 টাকা দিব লাগিব কিন্তু দিমে কিয় নিদিমে দিম দে বস পেছা নাই বহে শান্তি ৰখি থাকিব লাগিব না কি এনেকৈ কিমান টাইম আৰু অলপ ধৈৰ্য ধৰ এইখিনি টাইমত ফুৰিব আহে তাই তে বহুৱা বস আহিছে বে মোৰ কলচাখন ক'ত লাগছে কি ভাল কোনটা মা সিফালতা sa Santi didi শান্তি দিদি নাই মই বালকচোন কাছাদেই এনে থবৰা লৈ তুই ভাই মোক বালৰ ভাই কে নাই কৈ মৰলি তইয়ে পতা ভাই যাংটো নাথাক মই এতিয়া কি ভাল লাগছে তো ভাই ভাই নাচাবি কিন্তু মই চাম এবাৰ উল্টা পাল্টা কৰি দিল বিশ্বাস কৰিব নোৱাৰা নহয় বাল আছে ভাত দি দে ইয়াকে পঠাব দিম বাল যি হল ঘৰত এখন চিঠি লিখা দিম ভাইক ঘৰত দেৰি হলে গালি পাৰব মা যাং এখন চিঠি লিখা হাতৰ আখৰ ভাল ভাই লিখি দিবি এখন মোক নাকি আলোর ভাই তুই আপি পটাবি মই চিঠি লিখিম তাৰ মানে তুই কবা খুজিছা ফুলটা তোৰ পাহিখিনি আৰু গন্ধখিনি মোৰ নাকি ভাই কিয় নৰা দিন এখন লিখিবাল লিখিতো দিমে মই ভাই কিন্তু তোক ভাই চিঠি লিখি দিমে মই ভাল তই কি বুলি ভাবছা মোক তোক দিম মই চিঠি লিখি আগতে ভাই দিম দে তোক চিঠি এখন লিখি ভাই চিঠিখন ইংৰাজীত লিখিম না অসমীয়াত লিখিমে ভাল সুৰৰ বাচ্চা তেলেগুত লেখ তই তেলেগুত বাল ইংৰাজীত লিখিব লাগিব দে তই লেখ মই কৈ আছো তই লেখ দে হ'ব দে মই মোবাইলতে লিখি লওঁ তই ক When I seen
ইউ টু ইয়ৰ ভিলেজ। হে চোৰৰ বাচ্চা, সেইকাৰণে তোক B.A. পাছ কৰি ল'ব দিছিলোঁ, ইংলিছ বক্সাইলা। হে দে নালেখ লেখ। When I see you, I am totally flat, শান্তি। মাষ্টাৰ প্লেন বনাই থৈ দিছোঁ মই। তাৰপিছত I love you, শান্তি। আৰু এই লাষ্টত মই নাম্বাৰটা দিবি মোৰ মোবাইলৰ। দে হ'ব দে দিম দে। হ'ব দে, মই টেনশ্যন কৰি নাথাকোঁ আৰু তই বাবুক দি দিবি চিঠিখন এডিশ্যনত গেলি। মই দিয়াটা বেয়া কথা নাই অলপ, মই ডাঙৰ তই সৰু বাল, তই দিবি দে বাল। হৈ যাব বে, তুই মই থাকোঁতে চিন্তা কৰছা। হ'ব টেনশ্যন নলবি তই। এই বছ শুনছা না, তই কিন্তু চিঠিখন মাকক দিবি, শান্তিক নিদিবি কিন্তু, কৈ দিছোঁ 500 টকা দিম তোক মই ফ্ৰী ফায়াৰ ভৰাই পাৰিবি তই। হ'ব দে টেনশ্যন কিয় কৰা তই, মই দিমতো। ভাই তই যদি মোৰ লগত মাষ্টাৰ প্লেন কৰছা, ময়ো মাষ্টাৰ প্লেন কৰছোঁ ভাই। চাই থাক তোৰ অৱস্থা কি কৰোঁ মই। আৰু একদিন ধৈৰ্য ধৰ, ফুল এণ্ড ফাইনেল লাষ্ট পাৰ্ট আহিছে শান্তি দিদি। চাই থাক কি ঘটনা হয়, চাই থাকক আপোনালোকে মোৰ লগত থাকক আৰু এনজয় কৰি যাওক।